আজি ডাকৰ ঘৰতে এভাগী মাহেকীয়া কৰ্ম আয়োজন কৰা হৈছে। এই কৰ্মভাগী সাঁতোলা বুলি নিমন্ত্ৰণ কৰি আনিছে আৰু সাঁতোলাৰ ন্যূনতম কৰ্মখিনি আগবঢ়াই নিবৰ কাৰণে ভকতৰ আগত এভাগী সেৱাৰে প্ৰণিপাত জনাব লৈছোঁ। এই সেৱাভাগী মহাপুৰুষ গুৰুজনা ৰচিত এটি ঘোষাৰে সেৱা ধৰিছোঁ। কৃষ্ণ তোৰে বুদ্ধ লোক বুলুখনি উকমুক আমাৰ যোগ্য ইটো কৰ্ম কৰ্ম তদুখন পাই কলো জোৰাই মহন্ত জনৰ ক্ষমা ধৰ্ম মহন্ত জনৰ ক্ষমা ধৰ্ম হৰি हेलो कृष्ण कृष्ण हरि राम हरि हंत भारती চাকি হ'লগে নি আনিলে নি বাৰু ইয়াত আহিছোঁ এতিয়া মানে এনেই বহিম আৰু ভকত লগনে কেতিয়াবা কৈ দিম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় মাধৱ মাধৱ বাসী মাধৱ মাধৱ স্মৰণী সাধক সৰ্ব কাৰ্যেষু স্বাধৱম কৃষ্ণ হৰি
যে কয় মিঠাটো এনেকৈ দি কয় খাওঁবিলাকে পাতিব জানো কথা শুনি বগা বগা তোমালোকে কোৱাহে কথাবিলাক এইফালে হাতলৈ আনিছে বগা থক কিবা কৈছে ওচৰত থাকা সকলোকে চিনি নাপাওঁ দেই নাজিয়া হয় মই সেয়া চাগে মানুহ মোৰ মা ঘৰ বিয়া দিছে কিবা ভুল খালি ক্ষমা কৰি দিব দেই আলহী মানে আহিছোঁ আৰু মানে খুৰাৰ লগত জ্বলালে না ডাঙৰ চাকি পালেহি খুৰা মাতিছে খুৰাৰ লগত আহিছোঁ এখন সমাজ পাইছোঁ একদম মনটো আনন্দ ঠিক আছে মই নাজিৰ পৰা ক'লোঁ ভোলা নাজিৰ নহয় জানো মই চিনি পোৱা নাই মানে কোনডোখৰ আছিলে ঘৰটো আপোনাৰ এতিয়া পাম নাই মই কিবা এটা কথা কৈছিলোঁ আপোনাক মোক দিব খালি দেই কাইলৈ মই নটাত ঠিক আছে নে হ্যাঁ tamu pan ini ulah